নমস্কাৰ। সমূহ ভক্তপ্ৰেমী ৰাইজলৈ আন্তৰিক ভক্তিভৰা সেৱা নিবেদিলোঁ। মাৰ্ঘেৰিটা জিলা শাখাৰ পঞ্চম বাৰ্ষিক অধিৱেশন ভাগি এইবাৰ দিহিং পাটকাই আঞ্চলিক শাখাৰ সৌজন্যত আৰু সোণালীপুৰ প্ৰাথমিক শাখাৰ তথা সমূহ বৃহত্তৰ জাগুনবাসী ৰাইজৰ সহযোগত 20 আৰু 21 জানুৱাৰী 2024 দুদিনীয়া বাৰনাট্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। বিভিন্ন জাতি জনজাতিৰ বৰ্ণ ভাষা নিৰ্বিশেষে শুভাৰম্ভ কৰা অনুষ্ঠানভাগী বৰ্ধিত কাৰ্যসূচী 20 জানুৱাৰী 2024 পুৱা 6ৰ পৰা 21 জানুৱাৰী 2024 সন্ধিয়া 6 বজালৈ বাহাল থাকিব আৰু অন্তিম দিনা সন্ধিয়া 7ৰ পৰা স্থানীয় কলা কুশলীৰ দ্বাৰা আয়োজিত নাট ৰোহিতাশ্বৰ ধৰ্ম পৰীক্ষা অজসিংহৰ বধ নাটখনি মঞ্চস্থ কৰা হ'ব। সেয়ে সমূহ ৰাইজক অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰি সোণালীপুৰক এখন বৈষ্ণৱ নগৰীত পৰিণত কৰিবলৈ আদৰণি সমিতিৰ তৰফৰ পৰা আমি আপোনালোকক সাদৰেৰে আমন্ত্ৰণ জনালোঁ। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাৰ্ঘেৰিটা জিলা শাখাৰ পঞ্চম বাৰ্ষিক অধিৱেশন সোণালীপুৰ প্ৰাথমিক শাখাত এইবাৰ অনুষ্ঠিত কৰা হৈছে। এই অধিৱেশনৰ কাৰণে আমি সোণালীপুৰ ভকত সমাজে আমি যথেষ্ট কষ্ট কৰিছোঁ আৰু ভকতৰ সেৱাৰ মনোবৃত্তিৰে। গতিকে এইবাৰ এই পঞ্চম বাৰ্ষিক অধিৱেশন ভাগ আমি সাফল্য কৰাত আমি জাগুনবাসী ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ। সেয়ে আমি জাগুনবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। গতিকে আগন্তুক 20-21 জানুৱাৰী তাৰিখে আমি সকলো শুভাকাংক্ষী ৰাইজক আমি পাম বুলি আশা কৰিছোঁ, কামনা কৰিছোঁ আৰু আমি আমন্ত্ৰণ জনাইছোঁ।